Hello everyone, Travel Diaries এক নতুন এপিসোডলৈ আপোনালোকক সকলোকে স্বাগতম আৰু আজি আমাৰ যাত্ৰাৰ স্থান হৈছে Rhododendron Trek যিটো মেঘালয়ত অৱস্থিত। এই ট্ৰেকটো আপোনালোকে চেৰাপুঞ্জী ৰাস্তাত যদি যায় 101 এটা এৰিয়া পাব আৰু তাত এটা মন্দিৰ আছে শিৱ মন্দিৰ যিটো হৈছে মহাদেৱ খোলা বুলি বিখ্যাত। সেই মহাদেৱ খোলাৰ পৰা অকমান গৈ এই ট্ৰেকটো লেফট হেণ্ড সাইডে অৱস্থিত। এই ট্ৰেকটো বিভিন্ন ধৰণৰ গছ-গছনি, অৰ্কিড আৰু জংঘলেৰে পৰিপূৰ্ণ যদিও ট্ৰেকাৰ্ছৰ কাৰণে একো অসুবিধা নহ'বলৈ ঠায়ে ঠায়ে এৰ' মাৰ্ক দিয়া হৈ আছে যাতে কোন দিশৰ পৰা কোন দিশে গ'লে ট্ৰেকটো কমপ্লিট কৰিব পাৰি। গতিকে ট্ৰেকাৰ্ছৰ কাৰণে একো অসুবিধা নহয়। रोडोडेंड्रन ट्रैक की खासियत ये है कि ये डेंस फॉरेस्ट के अलावा यहाँ पे आपको बहुत सारे हिमालयन ऑर्किड भी मिल जाएंगे। ये आप देख सकते हैं। এই ট্ৰেকটো 9 কিলোমিটাৰ দীঘল আৰু ঘন জংঘলেৰে ভৰা আৰু বিশেষকৈ বাৰিষাৰ বতৰত বৰষুণৰ বাবে পিছলি পৰাৰো চান্স বহুত থাকে। তথাপিও এই ট্ৰেকটো কৰিবলৈ বেছি অসুবিধা নহয়। যদিও বা 9 কিলোমিটাৰ দীঘল এই ট্ৰেকটো ঠায়ে ঠায়ে বিভিন্ন ধৰণৰ চেক পইণ্ট বনোৱা হৈছে য'ত আপোনালোকে জিৰাব পাৰে, অকমান সময় জিৰাই লৈ আকৌ ট্ৰেকটো কণ্টিনিউ কৰিব পাৰে। এই ট্ৰেকটোত আৰু এটা সাৱধানতা অৱলম্বন কৰাটো খুবেই জৰুৰী যিহেতু এই ট্ৰেকটোৰ মাজেৰে জংঘলৰ মাজেৰে বহুতো জুৰি সৰু সৰু জুৰি বৈ গৈছে। এনেকুৱা ধৰণৰ কাঠৰ দলং বনোৱা হৈছে। এই পইণ্টৰ ট্ৰেকটোৰ এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট বিকজ ইয়াৰ পৰা দুটা ৰাস্তা ফালি গৈছে, এটা এই চিৰিটোৰ ফালে আৰু আনটো এডাল দীঘল পাইপৰ ফালে ৱাটাৰ পাইপ। যদিও চিৰিটোৰ ফালে ৰাস্তাটো খুব ধুনীয়া বাট পাইপৰ দি যিটো ৰাস্তা গৈছে সেই পেনেদি গ'লে ট্ৰেকটো সম্পূৰ্ণ কৰিব পাৰি। So after this, the terrain will be little bit tough. ইয়াৰ পিছত বিভিন্ন জান জুৰি আৰু তাৰ ওপৰত এনেকৈ সৰুকৈ সজোৱা দলং, তাৰ উপৰিও ঘন জংঘলেৰে ভৰা ৰাস্তা, এইবোৰ পাৰ হৈ তাৰ পিছত ট্ৰেকখিনি কমপ্লিট কৰিব লাগিব। যদিও the next terrain will be tough, but সম্পূৰ্ণ কৰিব পাৰি। It's not a difficult also. এই ট্ৰেকটোক মেঘালয় আটাইতকৈ শ্বৰ্ট ডিষ্টেঞ্চ আৰু সকলোতকৈ ইজি ট্ৰেক বুলি কোৱা হয় বাকী ট্ৰেকবোৰতকৈ। যিহেতু বাকী ট্ৰেকবোৰৰ এই ট্ৰেকটো কমপ্লিট কৰিবলৈ খুব বেছি 2 ঘণ্টা সময় লাগে আৰু এভাৰেজ 2 ঘণ্টাৰ ভিতৰতে কমপ্লিট কৰিব পাৰি। তাৰ উপৰিও এই ট্ৰেকটোত ওখ চাপৰ জেগা ইমান নাই কাৰণে এই ট্ৰেকটো বহুত ইজি হয় যিহেতু ট্ৰেকাৰ্ছৰ কাৰণে খোজ কাঢ়িবলৈ ৱাকিং কৰিবলৈ বহুত সুবিধা এই ট্ৰেকটোত। So finally আমি এই ট্ৰেকটো কমপ্লিট কৰিলোঁ আৰু এই ট্ৰেকটো কমপ্লিট কৰিবলৈ আমাৰ সময় লাগিছিল প্ৰায় 2.5 hours, but it was very fun. এই ট্ৰেকটো সম্পূৰ্ণ কৰাৰ পিছত শ্বিলং পিকৰ যিটো আৰম্ভ হোৱা ঠাই সেই ঠাইডোখৰ পোৱা যায় যিটো আপোনালোকে বেছ কেম্প বুলি ধৰিব পাৰে। সেই ঠাইডোখৰ পৰাই শ্বিলং পিকৰ আৰম্ভ হয়।
সো ৰডোডেণ্ড্ৰন ট্ৰেক কমপ্লিট কৰাৰ পিছত আপোনালোকে যদি ইচ্ছা কৰে শ্বিলং পিকলৈকেও এই ট্ৰেকটো আকৌ কণ্টিনিউ কৰিব পাৰে সো ভিউৱাৰ্ছ দিছ ইজ ইট আজিৰ ট্ৰেভেল ডায়েৰিজৰ এপিছ'ড নম্বৰ 13ত আপোনালোকে গম পালে ৰডোডেণ্ড্ৰন ট্ৰেকৰ বিষয়ে ইয়াক কেনেকৈ কমপ্লিট কৰিব পাৰি আৰু ইয়াৰ সম্পূৰ্ণ ৰুটটোৰ বিষয়ে আপোনালোকে যদি ইচ্ছা কৰে তেন্তে শ্বিলং পিকলৈকে যাব পাৰে আৰু আমিও সেই শ্বিলং পিকতে এই ট্ৰেকটো সম্পূৰ্ণ কৰিছিলোঁ গতিকে আৰু নতুন ভিডিঅ'ৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এনেকুৱা নতুন ভিডিঅ' আপোনালোকে পাই থাকিব থেংক ইউ